আজিৰ এই অনুষ্ঠানটো খুব এটা ভাল পদক্ষেপ। বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে ইচি মিটিঙত এটা সিদ্ধান্ত লৈছিল যে আমাৰ যিসকল ল'ৰা ছোৱালী টপ 10 জিলা হিচাপে টপ 10ত আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী এক্সামত, আৰু যিসকলে MIL ছাবজেক্টত 100 নম্বৰ পাইছে জিলা হিচাপে, তেওঁলোকক আমি সম্বৰ্ধনা দিব লাগে আৰু তেওঁলোকক এককালীনভাৱে আমি 20,000 টকা আমি প্ৰদান কৰিব লাগে। সেই হিচাপে আজি প্ৰতিটো জিলাত আমি এনেকুৱাকে দলীয় হিচাপে, এইটো দলক দায়িত্ব দিছে, দলীয় হিচাপে আমি তেনেকুৱাকে আজি আহি পেলাই আমাৰ বাক্সা জিলাত 105 জন টোটেল আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰা আমাৰ টপ 10 যিসকল ল'ৰা ছোৱালী আৰু MIL ছাবজেক্টত 100 মাৰ্ক পোৱা যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক আমি এককালীনভাৱে 20,000 টকা, তেওঁলোকৰ গাৰ্জেনসকলক আমি সম্বৰ্ধনা দিলোঁ, সন্মান কৰিলোঁ, আৰু যদি গাৰ্জেন নাই শিক্ষকসকল আহিছে শিক্ষকসকলকো কৰিলোঁ, আৰু মানপত্ৰৰে তেওঁলোকক আমি আজি যিখিনি সন্মান জনাব পাৰিছোঁ, আনন্দিত হৈছোঁ। আৰু আমি আমাৰ ল'ৰা ছোৱালীক আগন্তুক দিনত আগবঢ়াই লৈ যোৱাৰ কাৰণে আৰু প্ৰয়াস আছে। আগতে আপোনালোকে গম পায় যে ইলেকশ্যনৰ BTC ইলেকশ্যনৰ আগতে মাননীয় BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে এটা কথা ঘোষণা কৰিছিল যে যিসকল ল'ৰা ছোৱালীয়ে আমাৰ BTCৰ ভিতৰত টপ 10 হ'ব তেওঁলোককো এককালীনভাৱে 5 লাখ টকাকে দিয়া হ'ব, মানপত্ৰ দিয়া হ'ব, তেওঁলোকক সন্মানিত কৰা হ'ব, আৰু যিসকল ল'ৰা ছোৱালী MIL ছাবজেক্টত গোটেই BTC অঞ্চলৰ ভিতৰত যিটো MIL ছাবজেক্টত 100 মাৰ্কছ পাইছে তেওঁলোকক 3 লাখ টকাকে এককালীনভাৱে সাহায্য কৰা হ'ব, মানপত্ৰ দিয়া হ'ব, আৰু সেইটো গভমেণ্টে কৰিব, আৰু স্কুলবিলাক কিন্তু গভমেণ্টৰ হ'ব লাগিব। এই কথাটো হাগ্ৰামা মহিলাৰী ছাৰে কৈছে। আমাৰ এতিয়ালৈকে আমাৰ বাক্সা জিলা হিচাপে আমি 105 জন পাইছোঁ, আৰু যদি ক'ৰবাত তেনেকুৱাকে হঠাৎ ৰৈ গৈছে তেওঁলোককো যোগাযোগ কৰিবৰ কাৰণে আমি মিটিঙত আমি ঘোষণা কৰিছোঁ। উঠি অহা নৱপ্ৰজন্ম আমাৰ ভৱিষ্যত, আমাৰ দেশৰ ভৱিষ্যত, আমাৰ সংবিধানৰ ভৱিষ্যত, আমাৰ ভাৰতৰ নাগৰিক, তেওঁলোকৰ হাততেই আমি সুৰক্ষিত, আমাৰ দেশ সুৰক্ষিত, আমাৰ সংবিধান সুৰক্ষিত। আমাৰ নৱপ্ৰজন্মক আমি এটাই কথা কওঁ, আমি তেওঁলোকৰ কাৰণে আছোঁ। চৰকাৰ হিচাপে দল হিচাপে আমি তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি সদায় সহযোগ কৰিম আৰু তেওঁলোকক আগবঢ়াই লৈ যাম।